Welcome to my YouTube channel A to Z Assamese Information. গতিকে A to Z Assamese Information চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি লৈছো আপোনালোকৰ মাজলৈ এটি নতুন বিষয়, যিটো বিষয় হৈছে আমাৰ চাৰিওফালে থকা জীৱ-জন্তু, পাহাৰ, ভৈয়াম আদি সকলোবোৰ ধ্বংসৰ পথলৈ অহা দেখা পোৱা গৈছে। গতিকে এইবোৰৰ ক্ষেত্ৰত মাত মাতি অহা এজন উদীয়মান ব্যক্তি হৈছে, যিজন ব্যক্তিৰ নাম হৈছে দেবজিত মৰাণ। গতিকে তেখেত কোনো এজন ৰাজনীতিবিদ, অৰ্থনীতিবিদৰ ব্যক্তি নহয়। তেখেতে সমাজৰ ক্ষেত্ৰত মাত মাতি আহিছে, বহুতো বাৰ্তা প্ৰেৰণ কৰি আহিছে। গতিকে তেখেতক আমি সন্মানেৰে আমি তেখেতক ছাপোৰ্ট কৰিব লাগে। গতিকে তেখেতৰ এটা নতুন ইউটিউব চেনেল আছে, যিটো চেনেলৰ নাম হৈছে গ্ৰীণ ডি। তেখেতে তেওঁৰ চেনেলটোত বহুতো ৰেপ ছঙৰ জৰিয়তে বহুতো বাৰ্তা প্ৰেৰণ কৰি আহিছে, কেনেদৰে আমি পৰিৱেশ বিনষ্ট হোৱাৰ ক্ষেত্ৰত আমি মাত মাতিব লাগে, কেনেদৰে আমি পৰিৱেশ ধ্বংস হোৱাৰ ক্ষেত্ৰত আমি বাধাৰ সৃষ্টি কৰিব লাগে, এইবোৰৰ ক্ষেত্ৰত তেখেতে মাত মাতি আহিছে। গতিকে তেখেতৰ যদি ভিডিঅ'বোৰ চাবলৈ বিচাৰে, মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। যদি তেখেতৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু তেওঁৰ ভিডিঅ'বোৰৰ সৈতে সদায় জড়িত হৈ থাকিবৰ বাবে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো সকলো মিলি একেলগে উপভোগ কৰোঁ। জংঘলৰ ৰজা মই জংঘললৈ আহিছা, যদি তোৰ দম আছে মোক আহিছো ইচ্ছা, গানেৰেও কৰি যাম মই সেউজী বিপ্লৱ, ফ্ল' মোৰ ধুমুহা শব্দৰে ভৰা, লাইন্স মোৰ ধামাকা, সঁচা কথা কম আজি কাণ খুলি শুনি যা, শুন 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 তই সঁচা কথা কম আজি কাণ খুলি শুনি যা, সঁচা কথা কম আজি কাণ খুলি শুনি যা। জংঘল তই কাটিছ, ইণ্ডাষ্ট্ৰী বনাইছ, পইচাৰে লালচ নিজকে বেচিছ, পইচা ঘটিবলে দিমাগটো ঘমাইছ, ইজি মানি লাগে পাহাৰটো কাটিছ, সেউজীয়া পাহাৰটো নঙঠা হৈ পৰিছে, প্ৰকৃতিৰ বুকুলৈ অমানিশা নামিছে, বন্যপ্ৰাণীবোৰে হাহাকাৰ কৰিছে, নিজৰ ঘৰ হেৰুৱাই চকুলো টুকিছে। এবাৰ তই ভাবিছা হা, যদি তোৰ সাহস আছে জংঘললৈ আহিছা, প্ৰকৃতি কান্দোন তই এবাৰ আহি শুনি যা, দীঘলকৈ উশাহ লৈ এবাৰ তই ভাবিছা, এতিয়াও সময় আছে ভাই, আজি তই বনি যা। ধ্বংস মই দেখিছো, হাল্লা মই কৰিছো, হাল্লা মই কৰিলেও বুকেপে কৰা নাই, মানুহে বুজাইছে মোক সময় নষ্ট কৰিছ ভাই, যিমান মোক ক'লেও কিন্তু মই শুনা নাই ভাই, তই শুন নে নুশুন মোৰ মতলব নাই ভাই, তোৰ কথা শুনি মই ঘূৰি চোৱা নাই ভাই, তোৰ কথা এক টকা গুৰুত্ব দিয়া নাই, যিমান বক বকি থাক মোৰ মতলব নাই ভাই, যদি মোৰ লগত আজি ভগৱান নাই, তেটো ফালি চৰিছে কিন্তু কাৰো গম নাই, এই নকলিবোৰে আছলি মাজত নকলি মুখা পিন্ধি ব্যস্ত, মোৰ আছলি ধৰণী ধ্বংস কৰিবলৈ সঁহাৰি দিবলৈ কাৰোচোন সময় নাই। আছিল দেৱজিত মৰাণৰ কণ্ঠৰে গোৱা গীত। তেখেতে যদি পৰিৱেশৰ কথা চিন্তা কৰি কিনে আগুৱাই আহিছে, ৰাইজক এক বাৰ্তাৰ সৃষ্টি কৰিছে, গতিকে আমি কিয় নোৱাৰিম? গতিকে পৰিৱেশ বিনষ্ট হোৱাৰ ক্ষেত্ৰত সকলোৱে ওলাই আহক, সাজু হওক, পৰিৱেশক আমি সাঙুৰি ৰাখিব লাগিব, কাৰণ পৰিৱেশৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱৰ নহয়, কাৰণ পৰিৱেশ থাকিলেহে আমাৰ জীৱনটো সুন্দৰ সেউজীয়া হৈ থাকিব। গতিকে আহক আমি পৰিৱেশ বিনষ্ট হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰোঁ। গতিকে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।